বগাহাতীত পৰিণত নাহৰকটীয়াৰ কাৱৈমাৰী গাঁৱৰ পশু চিকিৎসালয়খন সকলো সা সুবিধা থকা সত্ত্বেও আজি পৰ্যন্ত মুকলি নহল এই পশু চিকিৎসালয়খন। নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰী গাঁৱত 1992 চনতে ৰাজ্য চৰকাৰে স্থাপন কৰিছিল কাৱৈমাৰী পশু চিকিৎসালয়খন। পশু চিকিৎসালয়খন স্থাপন কৰা 20টা বছৰ অতিক্ৰম কৰাৰ পিছতো পশু চিকিৎসালয়খন সেই স্থানতে পুনৰ নিৰ্মাণৰ বাবে 2014 চনত ৰাজ্য চৰকাৰে আবণ্টন দিছিল 64 লাখ টকা। কিন্তু পৰিতাপৰ বিষয় যে 2018 চনতে ঠিকাদাৰে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি বিভাগীয় কৰ্তৃপক্ষক গতাই দিয়াৰ পিছতো আজি পৰ্যন্ত মুকলি নহল পশু চিকিৎসালয়খন, যাৰ ফলত হাবি জংঘলৰ মাজত পৰি ৰ'বলগীয়া হৈছে লাখ টকীয়া পশু চিকিৎসালয়খন। আনকি পশু চিকিৎসালয়খনৰ চৌহদত আৱাসিক গৃহ আৰু কাৰেণ্টৰ ব্যৱস্থা থকাৰ পিছতো কি কাৰণত পশু চিকিৎসালয়খন মুকলি নহল তাকে লৈ এতিয়া আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। 1992 চন মানতে ইয়াত এখন পশু চিকিৎসালয় নিৰ্মাণ কৰা হৈছিল, নিৰ্মাণ সম্পূৰ্ণ হৈছিল, কিন্তু তাত পশু চিকিৎসক বা অন্যান্য যিকোনো ধৰণৰ চিকিৎসাকৰ্মী নিয়োগ কৰা হোৱা নাছিল। সেই হেতুকে সেইখন জহি খহি গ'ল। তাৰ পিছত আজিৰ পৰা 4-5 বছৰমান আগত এই এতিয়া যিটো ইয়াত আছে সেইখন আকৌ পুনৰ নিৰ্মাণ কৰিলে পশু চিকিৎসালয়খন। কিন্তু পশু চিকিৎসালয়খন নিৰ্মাণ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হ'ল যদিও ইয়াত কোনো ধৰণৰ পশু চিকিৎসক বা তেনেধৰণৰ কোনো ধৰণৰ চিকিৎসাকৰ্মী নিয়োগ কৰা হোৱা নাই, যাৰ ফলত আমাৰ এই বৃহত্তৰ এই কৃষিজীৱী ৰাইজ বহু অসুবিধাৰ সন্মুখীন হৈছে। ইফালে বৃহত্তৰ কাৱৈমাৰী অঞ্চলৰ লগতে দাঁতিকাষৰীয়া গাঁওসমূহৰ কৃষক ৰাইজৰ পশুধনৰ বেমাৰ আজাৰ হলে ঢাপলি মেলিব লাগে নাহৰণিস্থিত পশু চিকিৎসালয়খনলৈ। এই অনুষ্ঠানটো যদি আমাক সোনকালে যদি চৰকাৰে মুকলি কৰি দিয়ে, কাম কাজ চলাই যায়, তেতিয়াহ'লে আমি যথেষ্ট ৰাইজ আমাক মানে উপকৃত হ'ব। যিহেতু গৰু ছাগলী গাহৰি আদিকে আজি বিভিন্ন মানে বেমাৰত মৃত্যু হৈছে বহুতখিনি, আৰু আমি এই বেমাৰৰ নিৰাময় পাবলৈ হ'লে আমি নাহৰণি ব্লকৰ পৰা আমি ডক্টৰ আনিবলগীয়া হয়, তাত আমি এটা চাৰ্জ দিবলগীয়া হয়, তাৰ অহা যোৱা বাবদ, তাৰোপৰি মানে চিকিৎসা বাবদ পইচা দিবলগীয়া হয়। গতিকে চৰকাৰে আমাৰ এই যিটো ইয়াত ভেটেনেৰী ইয়াত আমাক নিৰ্মাণ কৰি দিলে, কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ কাম কাজ চলোৱা নাই। আজি এনে প্ৰেক্ষাপটত পশু চিকিৎসালয়খন মুকলি কৰাটো নিতান্তই প্ৰয়োজনীয় আছিল স্থানীয় ৰাইজৰ বাবে। আনহাতে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰি অতি শীঘ্ৰে চিকিৎসালয়খন ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। নাহৰকটীয়াৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট, দেশৰ খবৰ, অসম।